আহকচোন বাৰু আজি অকণমান চিকেন আনিছোঁ, লোকেল চিকেন। তাকে দেখাওঁচোন কেনেধৰণে বনাওঁ, তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এয়া মোৰ চিকেন ½ কেজি লৈ আহিছিলোঁ, তো লোকেল হয়, যোনটো মানে লেয়াৰ বুলি কয় যে, লোকেল বুলি কৈছোঁ আমি। এনেকৈ লৈ আহিছোঁ, এনেকৈ আজি বনাওঁচোন, কেনেকৈ বনাওঁ তাকে দেখাওঁ আপোনালোকক। পিঁয়াজ দুটা, ৰচুন 8-10 ফুটা হ'ব, আদা দুটুকুৰা, এয়া লৈছোঁ মই কাঁচকল, আৰু জলকীয়া আপোনাৰ 6টা লৈছোঁ। এনেকৈ আজি বনাওঁ, আহকচোন। লগত লৈছোঁ মই কাশ্মীৰ পাউডাৰ এটা, ছানৰাইজৰ গৰম মছলা এটা, আৰু এভৰিডে চিকেন মছলা এটা লৈছোঁ। মছলা এটা দিলোঁ, মই হালধি 1 চামুচ মিক্স কৰিছোঁ, নিমখ 1 চামুচ এড কৰি দিয়া হৈছে। ইয়াত বেচন দিয়া হৈছে, ভালদৰে ইয়াক মেৰিনেট কৰা হৈছে। তেল মছলা দি পিনে অনলি হয়। মোৰ তেল দিয়া হৈ গৈছে বৰ্তমান। এতিয়া অলপ গোটা লং ইলাচি দি দিছোঁ, জিৰা কেইটা দি দিছোঁ। চিকেনটা দি দিছোঁ ইয়াত লাগে। এতিয়া মই ইয়াত লগত ইয়াত কাঁচকল লৈছিলোঁ যে, কাঁচকলটো মই লগতে ফ্ৰাই কৰি লৈছোঁ চিকেনটোৰ লগতে। যিহেতু এইটো অলপ বেলেগ ধৰণৰ ৰেচিপিটো বনাইছোঁ আমি। মোৰ কালাৰটো বৰ ধুনীয়া আহি গ'ল চিকেনকেইটা। দেখিছিলে বাৰু, লগত কাঁচকলো দিছিলোঁ, চিকেনটো নৰম হৈ গৈছে। এতিয়া যিহেতু মোৰ এই তেলটো আছে, ইয়াতে মই বাকী চিকেনটো বনাবৰ কাৰণে তেজপাত দিছোঁ, লগতে ভূটান দি দিছোঁ, পিঁয়াজটো দি দিছোঁ। যিহেতু এইটো ঔটেঙা হয়, এতিয়া ঔটেঙা এটাও দিম আজি। চাওঁচোন ঔটেঙাত কেনেকুৱা লাগে খাই ব্ৰইলাৰ মাংস। এতিয়া মোৰ পিঁয়াজটো পুৰা কালাৰ আহি গ'ল। এতিয়া আমি আৰু বাকী থোৱা মাংসটো দি দিছোঁ। বাকী মেৰিনেট কৰা মাংসটো ঢালি দিয়া হৈছে এতিয়া। যিহেতু আজি বেলেগ এটা ষ্টাইলত বনোৱা হৈছে। এয়া মোৰ এয়া হৈছে আদা ৰচুনৰ পেষ্টটো বনাই ল'লোঁ। এয়া মান ধনিয়া ৰাখি থৈছোঁ কাটি পিনে, আৰু এয়া ঔটেঙা লৈছিলোঁ, ঔটেঙাটো কাটি ৰাখি থৈছোঁ। যিহেতু আমি ভাড়া ৰুমত থকা ল'ৰা হয়, বহুত জেগাটো কম, ঔটেঙা কাটি মেলি লগৰ ৰাখি থৈছোঁ ধুনীয়াছে। যি পাওঁ তাকে দেখাওঁ আপোনালোকক দেই। লগত লেগ পিচ এটাও দি দিয়া হৈছে। এতিয়া মই পেষ্ট বনাই থৈ দিয়া আদা ৰচুনৰ পেষ্টটো দি দিছোঁ ইয়াত ভালদৰে। আদা ৰচুনৰ পেষ্টটো দি অলপ ভালদৰে লৰাই দিলে মাংসটো। দহ মিনিট লগাই দিম আকৌ। মাংস ধুনীয়াকৈ কালাৰটো বনি গৈছে। এতিয়া মই ইয়াত কাটি থৈ দিয়া ঔটেঙা এইটো দি দিছোঁ। যিহেতু আজি আলু নিদিওঁ, আলুটো এনেও চুগাৰৰ কাৰণে বেয়া দেই, ডায়েবেটিছৰ কাৰণে। আমাৰ ডায়েবেটিছ নাই বাৰু, তথাপিও মানে আলুটো ভাল নহয় চুগাৰ আৰু প্ৰেছাৰৰ কাৰণে। কিন্তু ঔটেঙাটো চুগাৰ আৰু প্ৰেছাৰৰ কাৰণে বৰ ভাল বস্তু আকৌ দেই। সেইটো কাৰণে ঔটেঙা গাহৰি মাছ গাহৰি নহয় আকৌ। এতিয়া ইয়াত ভালদৰে আকৌ ৰাখি দিছোঁ। ফ্ৰাই কৰি এতিয়া কাঁচকলকেইডোখৰ আছিলে, সেই কাঁচকলকেইডোখৰ দি দিয়া হৈছে ইয়াত। এতিয়া কাঁচকল দি দিয়া হ'ল। এইটো মোৰ হৈ গ'ল ৰেডি চিকেন। এয়া মই অলপ মান ধনিয়া দি দিছোঁ, নগা ধনিয়া বুলি কয়, বহুতে মান ধনিয়া বুলি কয়। আজি মোৰ স্পেচিয়েল এয়াই আছিলে আজি বনোৱা সৰুকৈ ব্লগটো। এয়া মোৰ অতিথি আহিছে, বুঢ়াক আজি কেনেকৈ খোৱা পাৰোঁ। বুঢ়া মানে মৰমত মতা নাম দেই, বুঢ়া বেলেগ নাভাবিব আপোনালোকে।